হেল্ল' এভৰিৱান, কি খবৰ? আপোনালোকে আশা কৰিছোঁ সকলো ভালে আছে। আমাৰো আপোনালোকৰ দোৱাত আমিও ভালে আছোঁ। তো এয়া আজি মূলাৰ ঠাৰি দি সৰু মোৱা মাছ বনাম বুলি ভাবিলোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। এবাৰ নহৰু দিলোঁ, তাত পিঁয়াজখিনি দি অলপ ভাজি, তাৰপিছত নিমখ হালধি আৰু জলকীয়া গুড়া দি পেলাই ধুনীয়া কৰি ভুনি পেলাই তাত মূলাখিনি দিলোঁ। মূলাখিনি অলপ সিজোৱাৰ পিছত সিজিয়ে গ'ল। আপোনাৰ সিজাৰ পিছত মই মাছখিনি এড কৰিলোঁ। মাছখিনি দি অকণমান গৰম পানী দিলোঁ, কুহুমীয়া গৰম পানী অকণ দি ধুনীয়া কৰি ঢাকনিখন লগাই দিলোঁ, ধনিয়া পাত দিলোঁ, কেঁচা জলকীয়া দিলোঁ। আমাৰ তৰকাৰী হৈ গ'ল। আৰু মোৱা মাছৰ যোনটো মাথা থাকে ন, মূৰখিনি চাটনি কৰি কেতিয়াবা খাইছেনে? এবাৰ খাই চাব, বহুত টেষ্টি হয়। মাছখিনি নহৰু, কেঁচা জলকীয়া, ধনিয়া পাত দি ভাজি এনেকৈ পটাত পিচিব বা মিক্সিত পিচিব, হৈ যাব। আৰু মূলাৰ পাতখিনি কিয় পেলাই দিম? মূলাৰ পাতখিনি এনেকৈ ধুনীয়াকৈ নহৰু মিহি মিহিকৈ কাটি ল'লোঁ, কাটি অকণ নিমখ দি সানি থ'লোঁ। তাৰপাছত নহৰু পিঁয়াজ দি পেলাই পানীখিনি, শাকৰ পানীখিনি, শাকখিনিও বনাই ল'লোঁ আৰু ফুলকবি ভাজি। আৰু এনেদৰে আজি লাঞ্চটো মই ৰেডি কৰিলোঁ। কেনেকুৱা লাগিলে আপুনি